তো পাই গ'লো গুৱাহাটী এয়াৰপৰ্ট। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু যিয়ে ফেচবুকৰ পৰা চাই আছে মোক, ৱেলকাম বেক টু মাই ফেচবুক একাউণ্ট। তো আজি বহুদিন পিছত আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি অৱশেষত সেই দিনটো আহিয়ে গ'ল। আজি 3 অক্টোবৰ। আজি মই বৰ্তমান আছোঁ ঘৰত, আৰু ঘৰৰ পৰা অলপ পিছতে ইয়াৰ পৰা যাম গুৱাহাটীলৈ, আৰু তাৰ পৰা যাম দিল্লীলৈ। আজি 3 অক্টোবৰ, আৰু অহা 5 অক্টোবৰত মৰ্ণিঙত মোৰ ৰাছিয়া যোৱাৰ ফ্লাইটটো আছে। ৰাছিয়াত 5 অক্টোবৰত যাম। সেইবাবে আজি মই ৰেডি হৈ গ'লোঁ। মোৰ লগত মোৰ দেউতা ৰেডি হৈছে। দেউতাই মোক দিল্লীলৈ আগুৱাই লৈ যাব, আৰু তাৰ পৰা মই যিটো কনচালটেঞ্চি থ্ৰু দি মই ৰাছিয়াত এডমিশ্যন ল'লোঁ, সিহঁতে আমাক দিল্লীৰ পৰা ৰাছিয়ালৈ লৈ যাব। চ' যাৰ বাবে একদম ৰাতিপুৱা প্ৰায় বৰ্তমান 8টামান বাজে, এতিয়া ৰেডি হৈ গ'লোঁ। মোৰ লগত মোৰ দেউতা যাব, আৰু মোৰ কাজিন ইন ল, মানে মোৰ ভিনিয়েক যাব মানকাচৰত। তেখেত আহি আছে, ঘৰ পাবই আৰু পোৱাৰ পিছত আমি তিনিজনে যাম গুৱাহাটীলৈ। অলপ বেয়াও লাগি আছে, বহুত, কাৰণ আকৌ এটা বছৰ পিছতে ভেকেশ্যন দিলে ৰাছিয়াৰ পৰা আহিব পাৰিম ঘৰত। মা নাযাব মোৰ লগত গুৱাহাটীলৈ, মা ঘৰতে থাকিব। তো মাৰো বেয়া লাগি আছে, মোৰো বহুত বেয়া লাগি আছে, কিন্তু উপায় নাই, যাব লাগিবই। মোৰ লগত দিল্লীলৈ দেউতা যাব। চ' এতিয়া পূৰা ৰেডি হৈ গ'লোঁ। অলপ পিছত ইয়াৰ পৰা যাম গুৱাহাটীলৈ, আৰু গুৱাহাটীৰ পৰা প্ৰায় 3:50 ফ্লাইট আছে আমাৰ গুৱাহাটীৰ পৰা দিল্লীলৈ। চ' বলক মোৰ লগত দিল্লীলৈ। আৰু দিল্লীত যোৱাৰ পিছত কালিৰ দিনটো অফ পাম। কালি অলপ মই যিটো কনচালটেঞ্চি থ্ৰু দি গৈ আছোঁ, সেই কনচালটেঞ্চিৰ অফিচতো যাম, আৰু লগতে যদি সময় পাওঁ অলপ দিল্লীত ফুৰাৰ চেষ্টা কৰিম। সেইবিলাককো আপোনালোকক ভিডিঅ'ৰ থ্ৰু দি দেখুৱাই দিম। তো চাই থাকিব মোৰ লগত ভিডিঅ'টো। এটা বেগ আছে, আৰু লগতে আৰু 2টা বেগ লৈ যাম। সেই দুটা মোৰ ভনী আৰু মোৰ দেউতাকে লৈ গ'ল। জেকেটটো হাতত লৈ যাম। তো এনেকৈ গৈ আছোঁ। তো এনেকৈয়ে পাই গ'লোঁ গুৱাহাটী এয়াৰপৰ্ট। অলপ সন্মুখতে আছে এয়াৰপৰ্ট, আৰু মোক লগ কৰিবৰ বাবে মোৰ ফ্ৰেণ্ড এজন আহি আছে, হাবিজুৰ। তেওঁ আহি আছে লগ কৰিবৰ বাবে। তো ইয়াত এটা হোটেলত অলপ বহিলোঁ 1-1.5 ঘণ্টামান। তাৰপিছত প্ৰায় 1:30মানৰ পিছত আমি যাম এয়াৰপৰ্টৰ ভিতৰত। তো পাই গ'লোঁ গুৱাহাটী এয়াৰপৰ্ট। মোৰ যে কেচিয়ামত থাকোঁতে ৰুমমেট আছিল হাবিজুৰ, তেওঁ আহি পাইছে, আৰু তাৰ লগত এতিয়া অলপ লগ কৰিম। গুৱাহাটী এয়াৰপৰ্ট এইটো। মই প্ৰথমবাৰৰ বাবে গুৱাহাটী এয়াৰপৰ্টত আহিলোঁ, আৰু প্ৰথমবাৰৰ বাবেই ফাৰ্ষ্টবাৰ ফ্লাইটত উঠিম, আৰু ভালো লাগি আছে অলপ। হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট। তাৰপিছত দেখা হ'ল হাবিজুৰৰ লগত, তেওঁ আহিছে। হাই গাইজ। এতিয়া জীৱনৰ প্ৰথমবাৰ ফ্লাইটত উঠিম, আৰু তাৰপিছত আমি গাড়ীৰ পৰা বস্তুবিলাক নমাৰ পিছত এতিয়া এণ্ট্ৰি কৰিম। এণ্ট্ৰি কৰিলোঁ এয়া প্ৰৱেশ পথ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ। আমাৰ লাগেজ চেকিংটো হৈ গ'ল। এতিয়া আৰু বাকী যি চেকিং আছে সেইবিলাক কৰিব গৈ আছোঁ। আমাৰ আছিল ভিস্তাৰা এয়াৰলাইন, আৰু এয়া ভিস্তাৰা এয়াৰলাইনৰ কাউণ্টাৰ। ইয়াত অলপ চেকিংটো হ'ব, আৰু তাৰপিছত বৰ্ডিং পাছটো পাই গ'লোঁ। এয়া আমাৰ বৰ্ডিং পাছটো আহি গ'ল। এতিয়া আমি গেট নাম্বাৰ 9ত যাম, আৰু তাৰ পৰা যাম, আৰু ইয়াত গেট নাম্বাৰ 9 দিছে। আৰু তাৰপিছতে আমি ভিতৰলৈ সোমালোঁ। ভিস্তাৰা এয়াৰলাইনৰ ফ্লাইট। এয়া আমি বহি পৰিলোঁ, আৰু অলপ সময় পিছতে ষ্টাৰ্ট হ'ব। আৰু
আৰু তাৰপিছত এয়াৰ হোষ্টেছবিলাকে আমাক ইমাৰ্জেঞ্চি প্ৰটেকশ্যনৰ কিছু টিপছ শিকাই দিলে আৰু কেনেকৈ বেল্ট এইবিলাক লগাব লাগে সেইবিলাক দেখুৱাই দিছে। আৰু মোৰ পৰিছিল উইণ্ড' ছিটৰ কাষত। চ' চাওক বাহিৰৰ ভিউটো কিমান ধুনীয়া। জীৱনৰ প্ৰথমবাৰ ফ্লাইটত বহিলোঁ, তথাপি উইণ্ড' ছিটৰ ওচৰত বৰ ভাল লাগি আছে। গুৱাহাটীৰ পৰা উৰা মাৰিলোঁ আৰু তাৰপিছত এনেকৈ গৈ গৈ আমাৰ পোৱাৰ কথা আছিল 7 বজাত, কিন্তু আমি 7 বজাৰ আগতেই পালোঁ আৰু 1 ঘণ্টা প্ৰায় আগত 6টামান বজাতে আমি দিল্লীত পালোঁ। চাওক না বাহিৰৰ কিমান ধুনীয়া এটা ভিউ, একদম তলত লাগি আছে বোধহয় মৰুভূমি, একদম মেঘৰ মৰুভূমি। চাওক কিমান ধুনীয়া। আৰু তাৰ অলপ সময় পিছতে আমাক ফ্ৰী মিল প্ৰভাইড কৰিল। ভিষ্টাৰ এয়াৰলাইনত ফ্ৰী মিল প্ৰভাইড কৰে, পানী বটল আৰু লগতে কিছু আছে আৰু নন ভেজ তাত প্ৰভাইড কৰিল। আৰু তাৰ অলপ সময় পিছত আকৌ কফি প্ৰভাইড কৰিল। তো এইবিলাক খালোঁ আৰু খোৱাৰ পিছত বাহিৰৰ দৃশ্যটো আপোনালোকক আকৌ দেখুৱাই দি আছোঁ কিমান ধুনীয়া। আৰু এনেকৈয়ে পাই গ'লোঁ দিল্লী। চাওক এয়া দিল্লী মহানগৰ পাই গ'লোঁ, দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত। আৰু ইয়াৰ পিছত এতিয়া আমাৰ লাগেজবিলাক কালেক্ট কৰিম। পাই গ'লোঁ আৰু এতিয়া ৱেইট কৰি আছোঁ কেতিয়া যে আহিব আমাৰ লাগেজ। বহুকেইটা আহি গ'ল, আমাৰতো মানে বিচাৰি নাপালোঁ। অৱশেষত মানে বহু সময় পিছত আৰু চালোঁ আৰু আমাৰ বেগকেইটা আহিছে। আৰু এতিয়া বাহিৰত যাই এটা কেব বুক কৰিব লাগিব। বাহিৰত গৈ আছোঁ, যোৱাৰ পিছত এটা কেব বা কিবা এটা কাৰ বুক কৰি হোটেলত যাম। আগৰে পৰা হোটেলটো বুক কৰা আছিল, হোটেল কিং প্লাজা। ইয়াৰ পৰা 4-5 কিলোমিটাৰমান দূৰ হয় আৰু এয়া হৈছে গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু এটা হৈছে আমাৰ কাৰ, ইয়াৰ পৰা বুক কৰিলোঁ। এতিয়া আমি যাম আমাৰ হোটেললৈ। আৰু এইটো হৈছে হোটেল কিং প্লাজা। ইয়াত প্ৰথমতে চেক ইনটো কৰাই আছে দেউতাই, আৰু ইয়াত চেক ইন কৰাৰ পিছত আমি আমাৰ ৰুম লৈ যাম। আহি পালোঁ হোটেলত, হোটেল কিং প্লাজা। এয়াৰপৰ্টৰ পৰা 5-6 কিলোমিটাৰমান দূৰ হ'ব আৰু ইয়াতে। এইটো হৈছে আমাৰ ৰুম, দেখাই দি আছোঁ। এইটো হৈছে আমাৰ ৰুম, ইয়াতে থাকিম আজি আৰু কালি, তাৰপিছততো যামেই দিল্লী ৰাছিয়া। তো আজিৰ বাবে এইখিনিয়ে। ভাল লাগিলে লাইক কৰি দিব এটা। ধন্যবাদ।